हेलो फ्रेंड्स, मोर এই নিউ ভিডিঅ'টোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ। আজি মই বনাবলৈ ওলাইছোঁ আলু বিলাহী মচুৰ দাইল আৰু মাছৰ লগত এটা সোৱাদ লগা ৰেচিপি। তাৰ কাৰণে মই এইখিনি বস্তু ধুনীয়াকৈ কাটি বাছি লৈ লৈছোঁ। আলুখিনি মই কাটি ল'লোঁ, বিলাহীখিনি কাটি ল'লোঁ আৰু এই দাইলখিনি মই তিয়াই থৈছিলোঁ 1 ঘণ্টামান। তিয়াই 3বাৰমান ভালকৈ ধুই ল'লোঁ। তাৰপিছতে আদা নহৰু পিঁয়াজখিনি মই পেষ্ট বনাই ল'লোঁ। শুকান জলকীয়া কেইটামান লৈছোঁ আৰু নৰসিংহ পাত কেইটামান লৈছোঁ। আৰু মই মাছখিনি আগতে ভাজি লৈছিলোঁ। প্ৰথমতে মই আলুখিনি অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। এয়া চাওক, মই আলুখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া মই আলুখিনি নমাই দিম। সেয়া মই শুকান জলকীয়া কেইটা দি দিছোঁ। সেয়া নৰসিংহ পাত দি দিছোঁ। এতিয়া মই দাইলখিনি দি দিছোঁ ইয়াতে। এয়া মই সোৱাদৰ জোখত নিমখ দি দিছোঁ 1 চামুচ, হালধি 1 চামুচ দিছোঁ, সেয়া ৰেড চিলি পাউডাৰ 1 চামুচ দিছোঁ, সেয়া জিৰা পাউডাৰ 1 চামুচ দিছোঁ। আৰু মই বিশেষ মছলা ইয়াত নিদিওঁ, বেছি মছলা হ'লে খাই ভাল নালাগে। এতিয়া মই ফ্ৰাই কৰি থোৱা আলুখিনি এটা দি দিছোঁ, লগতে বিলাহীখিনিও দি দিছোঁ। এতিয়া মই ভালদৰে লৰাই দিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু নতুনকৈ চোৱাসকলে মোৰ ভিডিঅ'টো চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই ইয়াতে আদা নহৰু পিঁয়াজৰ পেষ্টখিনি দি দিম। ভালদৰে মিক্স কৰি লৰাই দিম। এতিয়া ভালদৰে ভাজি পেলাই এতিয়া আমাৰ পানী দিবলৈ হৈ গৈছে। মই ইফালে পানী অলপমান গৰম কৰি থৈছোঁ। এনেকৈ দাইলেদি এনেকৈ চব্জিখন বনালে মানে গৰম পানী দিলে দাইলখিনি সোনকালে সিজে। এই মই পানী দিব হৈ গ'ল, পানী দি দিছোঁ। এতিয়া মই মাছখিনি দি দিছোঁ ইয়াতে। এয়া চাওক, মাছৰ চব্জিখন ধুনীয়াকৈ হৈ গ'ল। দাইলখিনিও ধুনীয়াকৈ সিজিলে। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, খাবলৈ বহুতেই ভাল হয়। তেতিয়াহ'লে মই আজিলৈ আহিলোঁ, আৰু এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত পুনৰ আহিম।